নমস্কাৰ, মই লৈনিকা আপোনালোকৰ বাবে লৈ আহিছোঁ আজি এটা আই মেকআপ আৰু যিটো আই মেকআপ মই কৰিছোঁ এই ব্ৰাছেদি নহয়, মই কৰিছোঁ এই হেয়াৰ বাটেদি। আৰু ব'লকচোন চাওঁ, আৰম্ভ কৰোঁ আৰু চাওঁ কেনেকৈ মই এই আই মেকআপটো কৰিছোঁ হেয়াৰ বাটেদি। তো ব'লক, লেটছ গো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ থওঁ, মই আজি একেবাৰে ঘৰুৱা কাপোৰত আছোঁ, যিহেতু ঘৰুৱা টিপছ দিছোঁ, সৰু সৰু টিপছ দিছোঁ, গতিকে ঘৰুৱা ড্ৰেছতে ওলালোঁ। আপোনালোকে এনেকৈয়ে একচেপ্ট কৰিব আৰু ভাল লাগে বেয়া লাগে যেনেকৈ হ'লেও একচেপ্ট কৰিব আৰু। প্ৰথমতে মইশ্চাৰাইজিং কৰাৰ পাছত মই এতিয়া ফাউণ্ডেশ্যন সানিছোঁ। আপোনালোকৰ যিকোনো স্কিন টোনৰ লগত মিলা, আপোনালোকৰ যি স্কিনৰ লগত মিলে তেনেকুৱা ফাউণ্ডেশ্যন এনেকৈ ফুটফুটকৈ মই যেনেকৈ সানিছোঁ এনেকুৱাকৈ সানিব। এনেকুৱাকৈ সানিলে কি হয়, কম ফাউণ্ডেশ্যন লাগে, লগতে আপোনাৰ গোটেই স্কিনটোত মানে মুখৰ য'ত সানিবলৈ বিচাৰে ধুনীয়াকৈ লাগি যায় আৰু প্ৰত্যেকটো কোণতে মানে হেৰি হয়। তো এইটো এনেকুৱা স্পঞ্জেদি মই এনেকৈ যেনেকৈ কৰিছোঁ তেনেকুৱাকৈ আপোনালোকে টেপ টেপ কৰি সানিব। আৰু এনেকৈ কৰিলে কি হয়, বহুত বেছি কম ফাউণ্ডেশ্যন লাগে আৰু ধুনীয়াকৈ মিলি যায় আপোনাৰ স্কিন টোনৰ লগত। গতিকে এনেকুৱাকেই কৰিব। আৰু মই কেমেৰা স্ক্ৰীণত কৰা অভ্যাস নাই যে, গতিকে নিজৰ সেই বিশালৰ পৰা কিনি অনা একদম সস্তীয়া গ্লাছখন, সস্তীয়া গ্লাছ আই মেকআপ কৰিবলৈ ওলাইছোঁ, গতিকে কনচিলাৰটো সানিবই লাগিব। গতিকে আপোনালোকে নিজৰ স্কিন টোনৰ লগত মিলা আৰু প্লাছ ফাউণ্ডেশ্যনৰ লগত মিলা কনচিলাৰ ল'ব, যিটো ফাউণ্ডেশ্যনতকৈ এঘাত পাতল হ'ব লাগে। তো মই এনেকৈ মোৰ ব্ৰাছ আছে, তথাপি মই আঙুলিয়েদি কৰিছোঁ, কাৰণ আপোনালোকক মই কেনেকৈ ঘৰুৱা টিপছহে দিবলৈ ওলাইছোঁ। সেইটো কাৰণে মই কেনেকৈ লৰালৰিত আঙুলিয়েদি এনেকৈ কনচিলাৰ সানো মই সেইটোৱে দেখাবলৈ বিচাৰিছোঁ। গতিকে লৰালৰিকৈ এনেকৈয়ে হৈ যায় মোৰ মেকআপ য'ত ত'ত ওলাই গ'লে। মই ইমানেই বেছিকৈ ইয়েৰ বাড ইউজ কৰোঁ, সেইকাৰণে বাকীবোৰতো শেষ হৈ গৈছে। সেইকাৰণে মই নিজে ঘৰতে এডাল ইয়েৰ বাড বনাই লৈছোঁ আৰু এই ইয়েৰ বাড বনোৱা ভিডিঅ'টো আপোনালোকৰ বাবে মই আপলোড কৰিম নেক্সট ভিডিঅ'ত। আপোনালোকে চাবচোন মই কেনেকৈ ইয়েৰ বাড বনাওঁ। মই নিজে ঘৰতে বনাই লোৱা ইয়েৰ বাটেদি অলপ কনচিলাৰ লৈ এই যোনটো লাইন আছে আইব্ৰৰ তলৰ লাইনটোত তাত অলপ সানিম। এনেকুৱা কৰিলে কি হয়, আইব্ৰ'টো ধুনীয়াকৈ ওলাই পৰে, যিহেতু ডাৰ্কৰ লগতে লাইট কালাৰ এটা হেৰি হৈ যায়। তো সেইকাৰণে ৰিফ্লেকশ্যনটো বহুত ধুনীয়া আহে আইব্ৰ'টো, আৰু আমাৰ আই মেকআপটো কৰিবৰ কাৰণে সুবিধা বুলি নহয়, একচুৱেলি আই মেকআপটো ধুনীয়াকৈ ফুটি উঠে। গতিকে আপোনালোকেও এনেকৈ সানিব, মই যেনেকৈ সানিছোঁ। আপোনালোক এতিয়া কিনা ইয়াৰ বাটেদি মই কেনেকৈ আই মেকআপটো কৰোঁ সেইটো দেখুৱাই দিছোঁ। আৰু এটা কথা কৈছোঁ, এই চকুৰ যোনটো চুক, সেই চুকটোত সদায় ডাৰ্ক কালাৰ এটা ইউজ কৰিব বিগিনাৰসকলে, কাৰণ তেতিয়া কি হয়, বেছিকৈ ধুনীয়াকৈ জিলিকি যায় চকুটো আৰু এনেকুৱা লাগে যেন আপুনি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হয়। তো তেনেকুৱাটো এটা বেলেগ এটা সুবিধা হয়। গতিকে মই যেনেকুৱাকৈ ডাৰ্ক কালাৰ এটা, মই ব্লেক কালাৰ এটা লৈছোঁ, ব্লেক কালাৰ আইশ্বেডো লৈছোঁ, আইশ্বেডো লৈ মই চকুত এই বাহিৰৰ পৰা ভিতৰলৈ টানি আনিছোঁ। মই যেনেকৈ সানিছোঁ আপোনালোকে তেনেকৈ সানিব আৰু অলপ মিলাই দিব এনেকুৱাকৈ। আগতেই কৈছোঁ যে মোৰ অভ্যাস নাই, গতিকে গ্লাছেই ইউজ কৰিম। মই কেমেৰাত মোৰ লেন্সত মই নোৱাৰোঁ একচুৱেলি হেৰি কৰিব। এতিয়া একেডাল ইয়েৰ বাটৰে ইটো মূৰে মই এটা লাইট কালাৰ ইউজ কৰিম, যিটো বেছি লাইট হ'লে মোৰ ভিডিঅ'টোত জিলিকি নুঠিব। এয়া চাওক, মোৰ জিলিকি উঠাও নাই। তো সেইটো কাৰণে মই এটা ডাৰ্ক অকণমান মাৰুন কালাৰৰ এটা লৈছোঁ, আইশ্বেডো কালাৰ লৈছোঁ, বাট মোৰ তথাপিও জিলিকা নাই, লাইট পিংক নিচিনাই লাগিছে। আপোনালোকে যি মনপচন্দৰ, মানে অকণমান লাইট হয়, কালাৰটো লাইট হয়, কিন্তু খালি অকণমান ডাৰ্ককৈ ধৰিব পৰা বা যিকোনো আপোনালোকে ল'ব পাৰে, চকুটোত ধুনীয়াকৈ ওলাই পৰা এনেকুৱাকৈ সানিব। দেখিছে, মোৰ অলপ দিগদাৰ হৈছে, মানে কেমেৰা লেন্সখনো মই কৈছিলোঁ নহয়, মই কেমেৰা লেন্সত এনেকৈ মানে স্ক্ৰীণখনত চাই মই ভিডিঅ' কৰিবলৈ অসুবিধা হয়। একেডাল ইয়েৰ বাটৰে আপুনি যোনটো ডাৰ্ক কালাৰ লৈছিলে সেইটোৱেদি, ডাৰ্ক কালাৰৰ যোনটো ব্লেক কালাৰ লৈছিলে সেইটোৱেদি অকণমান চকুৰ তলত য'ত কাজল লয়, কাজলৰ লাইনডালৰ তলত
আপোনালোকে এনেকৈ অলপ মই যেনেকুৱাকৈ সানিছোঁ তেনেকুৱাকৈ সানি দিব, তেতিয়া চকুটো ধুনীয়াকৈ ফুটি উঠে। আৰু লগতে এই ওপৰৰ যোনটো লাইন আইলাইনাৰ যোনটো লওঁ ন আমি, সেই লাইনটোত অকণমান এনেকুৱাকৈ সানি দিব। আৰু এতিয়া মই আইলাইনাৰ সানিম। আইলাইনাৰ মোৰ মনৰ পচন্দৰ এটা গ্লিটাৰী আইলাইনাৰ আছিলে, মই সেইটোৱে লগাইছোঁ। আপোনালোকে যিকোনো ধৰণৰ আইলাইনাৰ লগাব পাৰে। আইশ্বেডোৰ লগত মিলা, কাপোৰৰ লগত মিলা আইলাইনাৰো আজিকালি পায়। ব্লু পায়, ব্লেক পায়, ব্ৰাউন পায়। তো আপোনালোকে যেনেকুৱা ধৰণৰ আইলাইনাৰ লগাবলৈ বিচাৰে লগাব পাৰে। মই যোনটো গ্লিটাৰী আছে মই সেইটোৱে ওচৰত পালোঁ, গতিকে সেইটোৱে সানিছোঁ। আৰু এটা কথা, এতিয়া কাজল মই সানিম। বহুতে আইলাইনাৰ সানি শেষ কৰি দিয়ে, মই এনেকুৱাকৈ কাজল অলপ চকুটোত সানিছোঁ। চকুটো তেতিয়া মানে বেছিকৈ ফুটি উঠে মেকআপ কৰাৰ টাইমত। আৰু এটা কথা কৈছোঁ, বেলেগে এই যোনটো টিপছ দিবলৈ ওলাইছোঁ সেইটো আপোনালোকক কোনেও নিশিকায়। এই চকুৰ যে ওপৰৰ লাইনটো থাকে ন, তো সেইটোতো অকণমান কাজল সানি দিব, কিন্তু সাৱধানে সানিব। তেতিয়া চকুটো ডাঙৰ ডাঙৰো লাগে আৰু ধুনীয়াও লাগে চকুটো দেখিবলৈ। এতিয়া মই মাস্কাৰা সানিম। মোৰ যিহেতু মাস্কাৰা আছে সেইবাবে মই মাস্কাৰাই ইউজ কৰিছোঁ। আৰু যিসকলৰ মাস্কাৰা নাই সেইসকলে মোৰ আগৰ ভিডিঅ' যোনটো আপলোড কৰা আছে মেকআপৰ ওপৰত, সেইটো চাব পাৰে। মই মাস্কাৰাৰ সলনি কি ইউজ কৰোঁ, গতিকে সেই ভিডিঅ'টো চাব। মই আজি মাস্কাৰাই ইউজ কৰিলোঁ। মোৰ আই মেকআপটো কৰা হৈ গ'ল। এতিয়া মোৰ এই আই মেকআপটো ধুনীয়াকৈ ফুটি উঠিবৰ কাৰণে মোৰ ফেভৰেট ডাৰ্ক লিপষ্টিক এটা লৈছোঁ, যোনটো মেট হয়, মেৰুন কালাৰ হয়, মোৰ ফেভৰেট হয়। তেতিয়া এই কালাৰটোৱে মোৰ মেকআপটো ভালকৈ জিলিকাই উঠাব। আৰু লগতে ভিডিঅ' কৰিছোঁ যে অলপ ধুনীয়াও হোৱাৰ কথা আছে ন, নহ'লে ক'ব এজনী নিজে ইমান ফটুৱা, দেখিবলৈ ফুপুহুতা, গতিকে এজনীয়ে মেকআপৰ টিউটৰিয়েল দিছে চোৱা। তো সেইকাৰণে মই অকণমান লিপষ্টিক লৈ মেলি একদম ধুনীয়া হৈ ল'বলৈ ট্ৰাই কৰিছোঁ। আৰু এইটোৱে আছিলে মোৰ আই মেকআপৰ ভিডিঅ'। আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব। কমেণ্ট কিয় কৰিব জানেনে? মই যিহেতু ভাল বেয়া দিশ মই কোনো গম পোৱা নাই, মোক কমেণ্ট নকৰিলে মই সেই দিশবোৰ মই নাজানিম। কিন্তু সদায় যে ভালেই কমেণ্ট কৰিব লাগিব সেইটো কোনো কথা নাই। আপোনালোকে যদি মোৰ কিবা বেয়া দেখিছে তেন্তে আপুনি সেইটো কমেণ্ট কৰিব, তেতিয়াহে মই কি হ'ব, মই নতুন কিবা কিবি শিকিব পাৰিম। নতুন নেক্সট ভিডিঅ'টো আপলোড কৰাৰ আগত তেতিয়া মই সেই ভুলখিনি শুধৰণি কৰিব পাৰিম। গতিকে জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।